দুৰ্নীতি চলিছে নেকি বাঘমৰাছৰ সমবায় সমিতিত? ৰাইজৰ অভিযোগ। উপস্থিত হ'ল যোগান বিভাগৰ পৰিদৰ্শক। বাঘমৰাছৰ সমবায় সমিতিত যোগান বিভাগৰ পৰিদৰ্শক অজয় আগৰৱালাৰ পদাৰ্পণ। সমবায় সমিতিত উপস্থিত হৈ বুজ ল'লে বিভিন্ন কাম কাজৰ। দুৰ্নীতিৰ বিৰুদ্ধে আপোচবিহীন বিষয়া হিচাপে পৰিচিত অজয় আগৰৱাল। জানিব পৰা মতে বৃহস্পতিবাৰে যোগান বিভাগৰ পৰিদৰ্শকগৰাকী পোনে পোনে বাঘমৰাছৰ সমবায় সমিতিৰ কাৰ্যালয়ত উপস্থিত হয়। ইফালে সমবায় সমিতিৰ সভাপতি ফজল হক চৌধুৰী আৰু সম্পাদক ৰিপন সৰকাৰে বিষয়াগৰাকীক ফুলান গামোচা আৰু শৰাইৰে সম্বৰ্ধনা আগবঢ়াই স্বাগতম জনায়। আনহাতে বিষয়াগৰাকীক ৰাইজৰ অভিযোগ। বাঘমৰাছৰ সমবায় সমিতিত চলি আছে কেৰাচিন তেল আৰু চাউলৰ দুৰ্নীতি। সুলভ মূল্যৰ কেৰাচিন তেলৰ মূল্য প্ৰতি লিটাৰত কিমান টকা আৰু প্ৰতিখন কাৰ্ডত কিমান লিটাৰ তেল পাব লাগে তাৰ বিষয়ে ৰাইজে প্ৰশ্ন উত্থাপন কৰে বিষয়াগৰাকীক। ইফালে সাংবাদিকৰ আগত বিষয়াগৰাকীৰ মন্তব্য যে বিভিন্ন সামাজিক মাধ্যমত বাঘমৰাছৰ সমবায় সমিতিত চলি থকা দুৰ্নীতিৰ বিষয়ে প্ৰকাশ পোৱা বিষয়টো তেওঁ অৱগত আৰু অচিৰেই এই দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব বিহিত ব্যৱস্থা। এতিয়া প্ৰশ্ন হয় বিষয়াগৰাকীয়ে তদন্ত কৰি কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে, নে এয়া কেৱল ৰাইজক সন্তুষ্ট কৰাৰ বাবে এক মিছা প্ৰতিশ্ৰুতি? উত্তৰ সময়ে দিব। নিজের বাড়ি থেকে যে বস্তাটা নেই আমরা সেই বস্তা সহযোগ করে দেয় তার সেটা যদি কওয়া যায় করে না 1 টাকার বদলে আমরা এই বস্তা তো দেবো না, একটা বস্তা 20 টাকা বেচা যায় এরকম করে দেয়। আর যদি তাও তেল তো 8 মাস ধরে দেয় না, খালি তাই দিন না। বহিত কিমানখিনি লেখে? 60 কেজি। 60 কেজি কিন্তু দিয়ে 48 কেজি। 48 কেজি। আৰু এটা কথা আপোনালোকৰ এই যে এপ্ৰিল মাহত কিমানখিনি চাউল দিছে? এই 48 কেজি। মানুহ কেইজন? 12 জন। ঠিক আছে। সমবায় সমিতিত বহুতো দুৰ্নীতি হৈ আছে বুলি বিভিন্ন সময়ত আমি সামাজিক মাধ্যম বা নিউজ হওক বা বিভিন্ন লিখিত অভিযোগ আহিছে। এই ক্ষেত্ৰত প্ৰশাসনে বা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ভূমিকা আমি দেখা নাই। এইবাৰ আপুনি নিশ্চয় ইয়াৰ প্ৰতি কিবা এটা সঁহাৰি জনাব। নিশ্চয় চাওক, আমি চাকৰিত যোগদান কৰাৰ পৰা এইবিলাক শুনি আহিছোঁ, বিভিন্ন বৈদ্যুতিক মাধ্যম নিউজ এইবিলাক ওলাই আহিছে। আমি যিমান পাৰোঁ এইবিলাক ৰোধ কৰাৰ চেষ্টা কৰিছোঁ। ইয়াৰ আগত মই ধুবুৰী চাকৰি কৰোঁতে আমি ইভেন তাতেও বহুত চেষ্টা কৰিছোঁ। আমাৰ বিভিন্ন টীম বনাই দিয়ে সময়ে সময়ে উপায়ুক্ত মহোদয়। আমি সকলো সময়ত এইটো মানে খবৰ লৈ থাকোঁ যাতে একো দুৰ্নীতি নহওক, দুৰ্নীতি হ'বও নালাগে, এইটো বেয়া। যিহেতু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনটো মানে দুখীয়াতকৈ দুখীয়া শ্ৰেণীৰ কাৰণে, খুব দুখীয়াৰ কাৰণে বৰ্তমান ইয়াৰ আণ্ডাৰৰ অধীনত কেৰাচিন তেল আৰু চাউল দি থকা হৈছে। এইখিনি যাতে ৰাইজে সঠিকভাৱে পায়, কোনো গণ্ডগোল নালাগে আৰু সঠিক সময়ত পায়, এইটো আমি সদায় চাম। আৰু যদি তেনেকুৱা কিবা আমি খবৰ পাওঁ আপোনালোকৰ যোগেদি বা বিভিন্ন বেলেগ মানে মাধ্যমেদি যদি খবৰ পাওঁ, আমি উচিত পদক্ষেপ ল'ম সময়মতে।